কালিৰ পৰা এক নতুন বিতৰ্ক আৰম্ভ হৈছে। কেবিনেট সাধাৰণতে ৰাজ্যৰ ৰাজধানীত হয় অথবা ৰাজ্যখনৰ ভিতৰত হয়। অৱশ্য বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীতো কেবিনেট পতা আৰম্ভ কৰিছে। এতিয়া অনলাইন কেবিনেটৰো সূচনা হৈছে, এইটো এটা বেলেগ বিষয়। কালি কেবিনেটৰ সিদ্ধান্ত এটা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আজিকালি আগতে কেবিনেটৰ ঘোষণাবিলাক কোনোবা কেবিনেট মন্ত্ৰীয়ে কৰে। আমাৰ মুখ্যমন্ত্ৰীৰ তেখেতৰ সতীৰ্থসকলৰ ওপৰত আস্থা নাই, যাৰ কাৰণে কাকো ঘোষণা কৰিব নিদিয়ে, নিজে ঘোষণা কৰে। কালিৰ ঘোষণা অকল ৰাজ্যৰ ৰাজনীতি নহয়, ৰাষ্ট্ৰীয় ৰাজনীতি বা অসম তথা ভাৰতৰ সমাজ জীৱনতো কালিৰ এক সিদ্ধান্তৰ এক সুদূৰ প্ৰসাৰী প্ৰভাৱ আছে। ইছলাম ধৰ্মৰ কতো এনেকুৱা কোনো কথা নাই যে কোনো ব্যক্তিয়ে যিজন মুছলমান তেওঁ গোমাংস বা অন্য মাংস খাবই লাগিব। ইছলাম ধৰ্মত কিছুমান খাদ্য হালাল কৰিছে আৰু কিছুমান হাৰাম কৰিছে। গাহৰি মুছলমানৰ কাৰণে হাৰাম আৰু বহুত মাংস হালাল কৰিছে, বৈধ কৰিছে। মই মুখ্যমন্ত্ৰী মহোদয়ক এই প্ৰশ্ন কৰিব খুজিছোঁ, এই জলসা ধৰ্মীয় অনুষ্ঠানৰ আয়োজকসকলক তাতো কিবা গ্ৰাণ্ট দিয়াৰ ব্যৱস্থা কৰিব নেকি? কাৰণ নহ'লে তেওঁলোকৰ অসুবিধা হ'ব। এই কথাবোৰ স্পষ্ট কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা মই এই কথাও জানিব খুজিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক জনাব খুজিছোঁ মই যে যেতিয়া 2021 চনত যি 5 কিলোমিটাৰ ব্যাসাৰ্ধ য'ত মন্দিৰ নামঘৰ আছে, অসমৰ খুব কম এলেকা ওলাব য'ত মন্দিৰ নামঘৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নাই। সমগ্ৰ উজনি অসমততো কোনো গাঁৱে নোলাব। কিন্তু তেনে ক্ষেত্ৰত নিষিদ্ধ কৰাৰ পিছত কি হৈছে আপোনালোকে খবৰ ল'ব যে গো মাংসৰ দাম যোৱা কেইবছৰ আগৰ তুলনাত হুহু কৰি বৃদ্ধি হৈছে। আৰু একাংশ দুষ্ট আৰক্ষী বিষয়া, সকলোৱে নহয়, ইয়াৰ সুবিধা লৈ যিসকলে গৰু কাটে তেওঁলোকৰ পৰা সপ্তাহ সংগ্ৰহ কৰি আছে। তাতো এটা চিণ্ডিকেট গঢ়ি উঠিছে। এটা সময়ত মুখ্যমন্ত্ৰী মহোদয় কাউ চিণ্ডিকেটৰ বিৰুদ্ধে সৰব আছিল, আজিকালি কিন্তু সৰব নহয়। কিন্তু খবৰ লওক, কাউ চিণ্ডিকেট চলি আছে এতিয়াও। কাউ চিণ্ডিকেট কিন্তু বন্ধ হোৱা নাই। আজি বিফ এক্সপৰ্টাৰ, মই নিজে নকওঁ, আপোনালোকে খবৰ কৰিলে গম পাব। বিফ এক্সপৰ্টাৰ, এতিয়া বিফ এক্সপৰ্টাৰ যিটো হায়েষ্ট, যিসকলে হায়েষ্ট এক্সপৰ্ট কৰে, ৰপ্তানি কৰে, চাব যে তাৰ বেছিভাগে যিসকলে তাৰ বেছিভাগেৰে কিন্তু বৰ্ড অফ সেইবোৰ কোম্পানীৰ বৰ্ড অফ ডিৰেক্টৰ্ছত হিন্দু সদস্য আছে। আজি সেইবোৰ এক্সপৰ্ট বন্ধ হ'ব নেকি? সেইবোৰ এক্সপৰ্ট বন্ধ হ'ব নেকি? সেই কথাবোৰ স্পষ্ট হ'ব লাগিব। এহাতেদি এক্সপৰ্ট কৰি থাকিব। আজি গৰুৰ সৰবৰাহ বন্ধ কৰি দিয়াৰ ফলত আজি সীমান্তৰে চোৰাংভাৱে গৰু ৰপ্তানি হয়। আমি দিওঁ যি আমাৰ টেক্স, তাৰ পৰা আমি বঞ্চিত হৈছোঁ। কিন্তু গৰু ৰপ্তানি কিন্তু হৈ আছে, এনেকুৱা নহয় যে ৰপ্তানি বন্ধ হৈছে, কিন্তু চোৰাংকে গৈ আছে। আৰু চোৰাংকে যোৱাৰ ফলত কি হৈছে, বহু দুষ্ট আৰক্ষী বিষয়া তাৰ দ্বাৰা লাভান্বিত হৈছে। আৰু তাৰ সেই দুষ্ট আৰক্ষী বিষয়াই যি ধন সংগ্ৰহ কৰে, সেই ধনৰ এটা অংশ চৰকাৰৰ শিতানলৈকে গৈ আছে। মুখ্যমন্ত্ৰী মহোদয় অস্বীকাৰ কৰিব। মই কালিও কৈছোঁ, আজিও কওঁ, এই আৰক্ষী বিষয়াসকলক ৰেণ্ডম যিসকলে এই দায়িত্বত আছে তেওঁলোকক সৰ্বদলীয় টীম এটা লগত লৈ মিডিয়া কেমেৰাৰ সন্মুখত গোপনে নহয় পলিগ্ৰাফ টেষ্ট কৰিলে এই সকলো কথা স্পষ্ট হৈ পৰিব। আৰু সেইকাৰণে মই আকৌ কৈছোঁ যে কালিৰ এই চৰকাৰী সিদ্ধান্ত, হোটেল, ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত গো মাংস বিক্ৰী বা পৰিৱেশন নিষিদ্ধকৰণৰ সিদ্ধান্ত নাগৰিকৰ সাংবিধানিক অধিকাৰৰ উলংঘন আৰু এক নতুন চিণ্ডিকেট। এই চিণ্ডিকেটত চৰকাৰলৈ ডাইৰেক্ট যায় নাযায় বেলেগ কথা, কিন্তু একাংশ দুষ্ট আৰক্ষী বিষয়া আৰু একাংশ পালি ৰাজনৈতিক নেতা এই চিণ্ডিকেটৰ দ্বাৰা উপকৃত হ'ব। আৰু সেইকাৰণে ব্যক্তিগতভাৱে এই সিদ্ধান্তৰ মই বিৰোধিতা কৰিছোঁ। এতিয়া গোটেই কথাটো হৈছে যে গোটেই গোমাংসৰ প্ৰসংগটো কংগ্ৰেছৰ পৰাই আৰম্ভ হৈছিল। সামগ্ৰী উপ নিৰ্বাচনৰ পিছত ৰকিবুল হাছানে যি প্ৰসংগ আনিছিলে, সেই বিষয়টো লৈ এক প্ৰকাৰ এতিয়া বিজেপিয়ে চান্স ল'লে নেকি, মুখ্যমন্ত্ৰীয়ে সুবিধা ল'লে নেকি? কিছুমান কথা যিসকল ব্যক্তিয়ে কৈছে তেখেতসকলক সুধিব। মই চৰকাৰী সিদ্ধান্তৰ কথা কৈছোঁ। আজি মই যেতিয়া পাৰ্লামেণ্টত আছিলোঁ
তেতিয়া আদানীক লৈ আমি জেপিচি বিচাৰিছিলোঁ। আজিও বিৰোধী দলসমূহে জেপিচি বিচাৰিছে, চৰকাৰেতো জেপিচি দিয়া নাই। কংগ্ৰেছ দল আৰু বিৰোধী দলসমূহে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতিক লৈ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে। যদি বিৰোধী দলৰ সকলো কথাই শুনে সেই বিষয়তো তদন্ত ঘোষণা কৰিব লাগিছিলে। বিৰোধী দলসমূহে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাই আছে, সেই বিষয়তো তদন্ত ঘোষণা কৰিব লাগিছিল। এইবোৰ নুশুনি অকল কোনোবাই কিবা এটা ক'লে সেই অজুহাতত নাগৰিকৰ সাংবিধানিক অধিকাৰ লংঘন কৰিব, সেই কথা মানি ল'ব নোৱাৰি। এইটো মানে কি ইলেকশ্যন গিমিক নেকি? মানে হিন্দু ভোটাৰখিনি মই নিৰ্বাচনী গিমিকটো হয়, যিহেতু মাত্ৰ কেইমাহমান পিছতে 25 চন 12 মাহ, ডিচেম্বৰ আৰম্ভ হৈ গৈছে, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত নিৰ্বাচন হ'ব। গতিকে 15 মাহ আছে বা 14 মাহ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিশ্চিত নহয়, কাৰণ বিভিন্ন ঠাইত দেখিছে, ঝাৰখণ্ডতো তেখেতে ইমান মেৰুকৰ্ণ ৰাজনীতি কৰিছে, তাত ফেইল কৰিছে তেখেতে। আৰু বিভিন্ন ঠাইত ইপ্সিত ফল হোৱা নাই। ক'ৰবাত তেওঁলোকে হয়তো ছিষ্টেম মেনেজ কৰিছে, কিন্তু বিভিন্ন জেগাত ইপ্সিত ফল হোৱা নাই আৰু হিমন্ত কৰিলহেঁতেন। যিহেতু সংখ্যাগৰিষ্ঠ হিন্দু ভোটৰ আৱেগ ইয়াত জড়িত, মেৰুকৰ্ণৰ ৰাজনীতিৰ আশ্ৰয় লৈছে। কিন্তু বিজেপি যে এইটোৱে অন্তিম মেৰুকৰণ, মই সেইটো নকওঁ। বিজেপিয়ে মেৰুকৰ্ণৰ ৰাজনীতি পূৰ্বেও কৰিছে আৰু ভৱিষ্যতেও কৰি থাকিব। কাৰণ তেওঁলোকে কোনটো কৰিলে লাভ হ'ব তেওঁলোকে বহু সময়ত সংঘত ভোগে, কনফিউজনত ভোগে, আৰু মেৰুকৰ্ণৰ ৰাজনীতি তেওঁলোকে আগতেও কৰিছিল, ভৱিষ্যতেও কৰি থাকিব। Okay.